নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকৰ বহুতে নিশ্চয় অনুমান কৰিব পাৰিছে। আজি আপোনালোকক ভুলুকা বাঁহৰ খৰিচা বনোৱা দেখুৱাম। তাৰ বাবে এই দুটা বাঁহ গাজ। খৰিচা বনাবৰ বাবে বাঁহ গাজ প্ৰথমে এইদৰে বাকলি গুচাই ল'ব লাগিব। এজনী আমাৰ বোৱাৰী দুলু আৰু এজনী পূজা বহি আছে আৰু লগত এইজনী মোৰ বা। তিনিওজনীক ভাত খাবলৈ মাতিছিলোঁ, কিন্তু মই খৰিচা বনাবলৈ লগাই দিছোঁ। এইদৰে বাঁহ গছৰ পৰা বাকলিবোৰ গুচাই ল'ব লাগিব। এইদৰে ভালদৰে বাকলি গুচাই লোৱাৰ পিছত বাঁহ গাজ দুটা সৰু সৰু টুকুৰা কৰি কাটি ল'ব লাগিব। তাৰপিছত এনেদৰে পানী দি ধুই ল'ব লাগিব। ভালদৰে ধুই লোৱাৰ পিছত এইখিনি এখন থালত আমি ৰাখি লৈছোঁ। এনেদৰে ৰাখি দিব। ইয়াৰ পিছত এইখিনি পিহনাত বা সৰু সৰু টুকুৰা কৰি মিক্সাৰটো পিচি ল'ব পাৰে। এইখিনি দুলুৱে পিহনাত পিচি আছে, কিন্তু তাইৰ ল'ৰাই কিবা আমনি কৰাৰ কাৰণে বায়ে পিচিব লগা হ'ল। তাইও পিচি ইয়াত আমনি লাগিছে বহুত বেছি যিহেতু, সেইকাৰণে আমি মিক্সাৰতে দিয়াৰ কথা ভাবিলোঁ। এইদৰে সৰু সৰু টুকুৰা কৰি লৈ অলপ অলপকৈ এনেধৰণে মিক্সাৰত দি পিচি ল'ম এতিয়া। এয়া দেখিছেনে, মিক্সাৰত অকণমান মিক্সাৰ ঘূৰালেই হ'ল। বেছি সময় ঘূৰালে একেবাৰে পানী হৈ যাব। এয়া বায়ে কম কমকৈ মিক্সাৰত খৰিচাখিনি পিচি আছে আৰু তাই গৰম উঠাৰ কাৰণে দুলুৱে ফেনখন দি তাইৰ ওচৰতে ৰৈ আছে। ইতিমধ্যে আমাৰ খৰিচা পিচা প্ৰায় হৈ গৈছে আৰু অলপমানহে বাকী আছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব, কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰি দিব। লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি থ'ব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকে। এতিয়া আমাৰ খৰিচা বৈয়ামত ভৰাব পৰা হৈ গৈছে। মোৰ কাঁচৰ বৈয়াম নাই কাৰণে প্লাষ্টিকৰ বৈয়ামতে ভৰাবলৈ লৈছোঁ। আপোনালোকৰ কিন্তু কাঁচৰ বৈয়াম থাকিলে কাঁচৰ বৈয়ামত ভৰাব, তেতিয়া বহু দিনলৈকে ভাল হৈ থাকে। এইদৰে খৰিচাখিনি বৈয়ামত ভৰোৱাৰ পিছত তাত পানী দিব। পানী খৰিচাখিনি ওপৰলৈকে দিব, যাতে খৰিচাখিনিৰ ওপৰত পানী চিপচিপীয়া হৈ থাকে। তাৰপিছত তাত আমি এটা ভোট জলকীয়া দি এইখিনি ৩-৪ দিন ৰাখি দিম। তাৰপিছত এইখিনি খাব পৰা হৈ যাব। অহা সপ্তাহত খৰিচাৰ আচাৰৰ এটা ভিডিঅ' লৈ পুনৰ আহিম। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।